ঢিঙত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এগৰাকী বৃদ্ধা মহিলা। মৃত্যু হোৱা মহিলাগৰাকীৰ নাম জাংফালী মহিলা, ঘৰ ঢিঙৰ চহৰীয়া গাঁৱত। লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে ঢিঙৰ সোণাৰী গাঁও, চহৰীয়া গাঁও আৰু চালনাবৰী গাঁৱত চলাই উপদ্ৰৱ। ঢিঙৰ সোণাৰী গাঁৱৰ পথাৰত থকা ধানৰ খেতি নষ্ট কৰাৰ লগতে ঢিঙৰ চালনাবৰীত ইক্ৰামুল হুছেইন নামৰ এজন লোকৰ এটি বাসগৃহ ভাঙি চুৰমাৰ কৰে বন্যহস্তীয়ে। খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা জলাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে। ইতিমধ্যে আমাৰ চহৰীয়া গাঁৱৰ এগৰাকী বৃদ্ধা জংফালী মহিলাক ইতিমধ্যে মৃত্যু হৈ গ'ল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও ইতিমধ্যে কোনো বন বিভাগৰ বিষয়ববীয়া উপস্থিত হোৱা নাই। নিউজ ডেস্ক, খবৰ অসম। ৰাতিপুৱা প্ৰায় 4টামান বজাত প্ৰায় চহৰীয়া গাঁৱত আমি গম পাইছিলোঁ যে বনৰীয়া হাতী এটা আহিছে। তো গতিকে ৰাইজে সজাগ হৈ আছিল, কিন্তু বস্তুটো পাৰ হৈ গৈছিল আমাৰ গাঁৱত। পিছত কেনেবাকৈ আহি প্ৰায় 8টামান বজাত আমাৰ চহৰীয়া গাঁৱৰ সমীৰণ মহিলাৰ ঘৰৰ ৰাস্তাৰ পৰা ওলাই আহি একেবাৰে ঘৰৰ চোতালেদি ওলাই যাব বিচাৰোঁতে তাৰ ল'ৰা আৰু মাইকী দুয়োটাই চাহ খাই আছিলে। তাৰপিছত দেখি পেলাই অবাক হৈ তাৰপিছত প্ৰায় ঘৰৰ কিনাৰতে মানুহজনী পৰি গৈছে আৰু তাতে বনৰীয়া হাতীটো গছকি দি পেলাই হয়তো সেই সময়ত যেনে তেনেকৈ উঠাই আমি হস্পিটেলত লৈ আনিছিলোঁ। এতিয়া প্ৰায় হস্পিটেলত পোৱা ডেথে হৈছে। জংফালী মহিলা, বয়স প্ৰায় 60-62 এনেকুৱা কিবা এটা হ'ব।